নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই ষষ্ঠ শ্ৰেণীৰ সমাজ, পৰিয়াল, প্ৰতিবেশী আৰু ৰাইজ নামৰ পাঠটিৰ সকলোবিলাক প্ৰশ্নৰ উত্তৰ বহীত লিখি দিম। তোমালোকে বহীত ধুনীয়াকৈ লিখি ল'বা। এই পাঠটিৰ প্ৰথম প্ৰশ্নটো আছিলে পৰিয়াল বুলিলে কি বুজা? ইয়াৰ উত্তৰটো হ'ল পৰিয়াল হ'ল সমাজৰ প্ৰাথমিক গোট, য'ত এজনৰ আনজনৰ প্ৰতি নিস্বাৰ্থ মৰম, আদৰ, যত্ন আৰু সন্মান থাকে। খটো আছিলে পৰিয়াল এটাত সদস্য কি প্ৰকাৰে যোগ হ'ব হয়। ইয়াৰ উত্তৰটো হ'ল পৰিয়াল এটাত 3 প্ৰকাৰে সদস্য যোগ হ'ব পাৰে। প্ৰথমটো হৈছে জন্মসূত্ৰে, দ্বিতীয়টো হৈছে বিবাহ সূত্ৰে আৰু তৃতীয়টো হৈছে দত্তক সূত্ৰে। গ প্ৰশ্নটো আছিলে পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে? ইয়াৰ উত্তৰটো হ'ল পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে ঘৰুৱা কাম-কাজত ইজনে আনজনক সহায় কৰিব লাগে। দ্বিতীয়তে পৰস্পৰৰ প্ৰতি মৰম থাকিব লাগে, সন্মান থাকিব লাগে, যত্ন থাকিব লাগে, সহনশীলতা থাকিব লাগে, দায়িত্বশীলতা অৱলম্বন কৰিব লাগে। খ প্ৰশ্নটো আছিলে ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে? ইয়াৰ উত্তৰটো হ'ল ভাৰতীয় পৰম্পৰাত পৰিয়ালৰ ভূমিকাক অতি উচ্চ স্থান দিয়া হৈছে। ইয়াত গোটেই বিশ্বকে এটা পৰিয়াল হিচাপে বিবেচনা কৰা হয়। তাৰপিছত 2 নম্বৰটো আছিলে পৰিয়ালৰ পৰা আমি কি পাওঁ? ইয়াৰ উত্তৰটো হ'ল পৰিয়ালৰ পৰা আমি আদৰ যত্ন পাওঁ, সামাজিক আদৰ্শ পাওঁ, মূল্যবোধৰ জ্ঞান লাভ কৰিব পাৰোঁ, নীতি নিয়মবোৰ জানিব পাৰোঁ, সহযোগিতা পাওঁ, সহনশীলতা পাওঁ, দায়িত্ববোধ আদিৰ শিক্ষা পাওঁ। ইয়াৰ লগতে পৰিয়ালে আমাক সমাজত এজন সুস্থ ব্যক্তি হিচাপে গঢ় দিব পাৰে। অনুশীলনী 2ৰ প্ৰশ্নকেইটা হ'ল প্ৰথমটো আছিলে প্ৰতিবেশী মানে কি? ইয়াৰ উত্তৰটো হ'ল আমাৰ ওচৰে পাজৰে বসবাস কৰা পৰিয়ালসমূহক প্ৰতিবেশী বোলে। খটো আছিলে ৰাইজ বুলিলে কি বুজা? ইয়াৰ উত্তৰটো হ'ল ৰাইজ বুলি ক'লে আমাৰ প্ৰতিবেশীসকল, গাঁৱৰ বাসিন্দাসকল, 2-3খন গাঁৱৰ লোকসকলক একেলগেও বুজাব পাৰি। গটো আছিলে ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো 2টা উৎসৱৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ল আমাৰ ভোগালী বিহুৰ উৰুকাত ভেলাঘৰ সাজি সকলোৱে একেলগে ভোজ ভাত খায়। দ্বিতীয়তে নামঘৰৰ ভাওনা। ঘটো আছিলে সামূহিক গোটৰ এটা উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো হ'ল চহৰৰ আৱাসিক অঞ্চলবোৰ ভালদৰে পৰিচালনা কৰিবৰ বাবে গঠন হোৱা আৱাসিক কল্যাণ সমিতিবোৰ। 2 নম্বৰ প্ৰশ্নটো আছিলে সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা। ইয়াৰ উত্তৰটো হ'ল সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিবেশীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পৰিয়ালৰ পিছত প্ৰতিবেশীসকলে দ্বিতীয় সামাজিক গোটৰ সৃষ্টি কৰে। কোনো গাঁও বা একেটা অঞ্চলৰ সমূহীয়া সম্পত্তি যেনে ৰাস্তা-ঘাট, পুখুৰী, ৰাজহুৱা উপাসনা গৃহ, শিক্ষানুষ্ঠান আদি কেৱল এটা পৰিয়ালৰে নহয়, সেই ঠাইত থকা সমাজৰ প্ৰতিগৰাকী সদস্যৰ উমৈহতীয়া সম্পদ। তেনে ক্ষেত্ৰত সমূহীয়া সিদ্ধান্ত লোৱা বা পৰিচালনা কৰা আদি কামত সকলোৰে সহযোগিতা থকাটো দৰকাৰ। প্ৰতিবেশীসকলৰ মাজত থকা সমতা, একতা, উদাৰতা আৰু সহযোগিতাৰ মনোভাৱে সমাজখন সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। 3 নম্বৰ প্ৰশ্নটো আছিলে অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হ'ল অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা অপৰিসীম। ৰাইজ বুলি ক'লে প্ৰতিবেশীসকল, গাঁৱৰ বাসিন্দাসকল,
বা ২-৩খন গাঁৱৰ লোকসকলক একেলগেও বুজাব পাৰি। একেখন সমাজত বসবাস কৰা সকলো ৰাইজৰ অংশ। আমাৰ সমাজ জীৱনত ৰাইজ এক গুৰুত্বপূৰ্ণ উপাদান। চৰকাৰ বা আইন ব্যৱস্থাৰ আৰম্ভণিৰ আগৰে পৰা ৰাইজে অসমৰ সমাজৰ ৰীতি-নীতি অভিভাৱক হিচাপে দায়িত্ব লৈ আহিছে। এখন গাঁৱৰ উমৈহতীয়া সম্পদৰ ৰক্ষণাবেক্ষণ, উৎসৱ-পাৰ্বণ উদযাপন, আপদ-বিপদ আৰু সুখৰ সময়ত গাঁৱৰ মানুহক ৰাইজে সহযোগিতা আগবঢ়োৱাৰ পৰম্পৰা অতীতৰে পৰা চলি আহিছে। আমাৰ পৰম্পৰাগত উৎসৱসমূহত ৰাইজে একেলগে কাম কৰাৰ উদাহৰণ পাওঁ। গাঁৱৰ কোনো সমস্যা হ'লে ৰাইজে বিচাৰ কৰে।